হাই গাইজ, ৰঙালী বিহু অলপ সকলোকে জনালোঁ। আপোনালোকৰ চাগে সকলোৰে ভালে আৰু কাৰণ আমি যোৱা বছৰো বিহু পাতিব নাপালোঁ। এইবাৰ চাগে আপোনালোকে সকলোৱে বিহু ভালদৰে উদযাপন কৰিছে। আৰু আজি মই ৰঙালী উৎসৱ চাবলৈ গৈছিলোঁ। যাওঁতে বতৰটো ভালেই আছিলে, অকস্মাতে বতৰ বহুত বেয়া হ'ল আৰু মানে কি এঘণ্টা ধৰি আমি বৰষুণ জাকৰ কাৰণে এটিএমৰ আগত থিয় হৈ থাকিলোঁ। আৰু মই অলপ সময় চালোঁ ৰঙালী উৎসৱ, যিখিনি চাইছোঁ ভিডিঅ' আকাৰে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বৰষুণটো ভিডিঅ' কৰিছোঁ, আমি যে এতিয়া বৰষুণ ৰখি থাকিব লগা হৈছে আহি পিনে নিদিয়ে বুলি ওলাই আহিলোঁ। আৰু এয়া বতৰ গেলা গেলা বতৰ, আহি ৰখি আছোঁ চাইডৰ দোকানত। মেলাটো সোমাবই নাপালোঁ। তাকেতো চেছ পূৰা বিজুলী মাৰিছে। ক'ত ৰখি আছা এতিয়া? আৰু বৰষুণৰ পৰা বাচিবলৈ এটিএমৰ আগত নেকি ৰাতিপুৱা লাগিব ৰখি আছোঁ অৱস্থা। সুন্দৰী অৱস্থা, দুইজনী হেলমেট মূৰত লৈ, এজনী উৰণি মাৰণি লৈ, তথাপিতো সোণৰ হাত চাম আমি দুইজনীয়ে অলপ, কাৰণ আহিছোঁ যদি বৰষুণত তিতি বুৰি চাম। আৰু এতিয়া টাইম হৈছে 7:30। সোণৰ হাত নহয় সোণৰ হাত এবাৰ চালোঁ যে, সেইকাৰণে সোণৰ হাতটো মাথাৰ পৰা যোৱাই নাই। এতিয়া ৰঙালী উৎসৱ চাব আহিছোঁ। আহিম বুলি ভাবিছোঁ, আজি লাষ্ট ডে কাৰণে আহিলোঁ। বৰষুণ নিদিয়ে বুলি বৰষুণত ভিজি মেলি এতিয়া আহিছোঁ। যাওঁ অকণমান চাই যাওঁ কি আছে, ফাংচন হৈ আছে নে কি হৈছে নাজানো। আৰু লোকে ওলাইছে, আমি মানে সোমাব লৈছোঁ। বৰষুণৰ বতৰ হ'লেও আমি চামেই, কিনো আছে চাই যামেই, আমি চামেই। ভিডিঅ' বনাই দিছোঁ। মানুহবোৰ ওলাইছে, আমি সোমাইছোঁ বৰষুণ ভিজি। একো নাই চাগে, কি আছে কিবা চলি আছে কিবা। ভাল লাগিছে দেখি ন, এইটো প্ৰগ্ৰেম হোৱা নাই দেখি একো। ৰঙালী বৰষুণ ভিজি চাব আহিছোঁ। প্ৰগ্ৰেম হোৱা নাই নে হৈ আছে? প্ৰগ্ৰেম হৈ আছে কিবা কিবি। কাপোৰযোৰ ভাল লাগিছে, ধুনীয়া লাগিছে। কাপোৰযোৰ ভাল লাগিছে ন, কাপোৰ দছ মুগা হাত মাইযোৰ ভাল লাগিছে। চাওঁ গাহৰি মছলা ল'লা, তেল ল'লা, গাহৰি মছলাটো চাওঁ বা গাহৰি মছলা লৈছিলে এক্সপ'ৰ পৰা। গাহৰি মছলা, গাহৰিটো মছলা নিদিয়ে, একদম মজা দিয়ে। আহা এতিয়া আৰু কি পাওঁ চাওঁ। আৰু চিকেন মছলা, গাহৰি মছলা পালা, আৰু কি মছলা?
এনেই ভাল লাগিছে ভাল লাগিছে অঁ সেইকাৰণে চাইছোঁ ৰ চিলিক হয় টচ নহয় টচটো নহয় এই কাপোৰটো এনেকৈ দাগ দাগ আছে নহয় ৰ চিলিকে হ'ব লাগে হা এইটোকে কেনেকৈ বনাইছে সাজ হয় এইটো এইটো কি লোকেল হয় লোকেলটো হয় ন সাজ দিছে যে অঁ লৈ যাওঁচোন অঁ এইটো বিক্ৰী নহয় এতিয়া আপোনালোকে শ্ব' কাৰণে নিছে এইটো মানে এতিয়া বিক্ৰী নকৰে শ্ব' কাৰণে নিছে অঁ কেনেকৈ অঁ নট অঁ ক'ত পাব এইটো আছে ন এইটো অহা মাহত পাব বুলি কৈছে না ৱাইন শ্বপত এটাৰ দাম কিমান 500 বা 600ৰ ভিতৰত কি বোকা দেখিছে নাই ৰঙালীৰ অৱস্থা এই বোকাত বৰষুণৰ বতৰ মানে একদম বোকা অৱস্থা নাই কেনেকুৱাকৈ চাবলৈ আহিছোঁ যাওঁ আৰু কি গেলা বতৰ যাওঁ আহা চাই পিনে এতিয়া আমি যাওঁ কি বোকা অৱস্থা বেয়া হৈ গৈছে চাওঁ ফাংচন চলি আছে ঐ পাৰিমনে যাব এই অৱস্থা ৰঙালী হেৰি চাবলৈ আহি পাৰিমনে মাজত থাকিলে ফচি গ'লে একে আৰু কি অৱস্থা পানী গোটেই হা চাবা